নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰ দুটাৰে বাবাৰে মোৰে পূৰা চৰ্দি বৰপেটাৰ পৰা অহাৰ পাছতে বাবাৰতো অৱস্থাই নাই, চৰ্দিত গাড়ীতে লাগছে। আৰু আজি এই যে জাগাখিনি দিছে ইয়াতে বাবাক 1.5 বছৰৰ ভেকচিনটো দিবা আনছোঁ। আমাৰ ওচৰতে বটাগুলি, পাঞ্জাবাৰী বটাগুলি বিহু মঞ্চ বুলি কয় এইখিনি, ইয়াতে ভেকচিনটো দিবা আনছোঁ। আৰু ভেকচিন দি 2-3 ঘণ্টামান ঠিকে আছিল। তাৰপিছত লাহে লাহে অলপমান জ্বৰ আৰু বেদনাটো আৰু জানেই 1.5 বছৰৰ বেছিৰ কেনে বেদনা, ভয়ংকৰ বেদনা মানে সহ্য কৰিব নোৱাৰে আৰু বাচ্চা এটাই। আমাৰ হ'লেতো অৱস্থাই নহ'লা হয়। এই এনেকৈ কলাত থাকে, ভৰি চৰি মানে তল চাইডটো একো নলৰোৱে, এনেকৈ বাগাত দি থাকে। আৰু আমি হালে বদলে লৈ আছোঁ, হ'লেও কিমান ল'ম আৰু বেদনা উঠি যায়। অলপমান লাহেকৈ কিবা কৰি বিচনাত থৈছোঁ আৰু আছে দেখোন টিভিটো চাই কিনে ধুনীয়াকৈ। আৰু বেজীটো দিবা যাওঁতে ওটছ খুৱাই নিছিলোঁ গাখীৰেদি বানাই কিনে, সেয়ে যি খাৱা। তাৰপিছত পানী গাখীৰ বৰ্তমানক লগিন একোৱে খা নাই, এনেকৈ লৈ থাকিব লাগে। তাকো একদম সাৱধানে ল'ব লাগে, অলপমান হেঁচা পৰলি কান্দবা ধৰে। এয়া এনেকৈ লৈ আছোঁ। কিছুমান বনাইছেও, কিছুমান খাদ্য বস্তু অৰ্ডাৰো কৰিছে। আজি আৰু সেনেকৈ খাব লাগিব। কেইদিন বা থাকে আৰু বেদনাটো গম নাপাওঁ দেচোন। এথেন ৰাতি 11টা বাজি গ'ল। বৰ্তমান এনেকৈ লৈ থাকিব লাগে। মাজতে অলপমান বিচনাত থাকলে আঙামাৰি আহিলে আৰু বেদনা উঠে না, সেইকাৰণে এনেকৈ লৈ থাকিলে অলপ ভাল পায়। গান চান চাই থাকে আৰু টিভিটোৰ ওচৰত নিলি। আৰু মেডিচিন দিছোঁ, জ্বৰ চৰ নাই বৰ্তমান। বিষটোও লাহে লাহে কমি যাব। ডক্তৰক সুধি কিনে দিছোঁ মেডিচিনটো। মই ইয়াতে মেডিচিনটোৰ নাম ল'বা নোৱাৰোঁ, উপায় নাই। আৰু ভাত কাঢ়ি আছে, আগতে খাই ল'বা দিছোঁ, তাৰপিছত মই খাম। আৰু ঔষধটো খোৱাৰ পিছত বেদনাটো অলপ আৰাম পাইছে নেকি, কলাত লৈ থাকোঁতে টোপনি আহিলাক। আনি কিনে বিচনাত থৈ দিছোঁ ইয়াতে। ইয়াক জন্মৰ পৰা যিমান ভেকচিন দিছোঁ আজিক লগিন, কোনো দিনো ৰাতি দিগদাৰি নেদে, মুঠেও দিগদাৰি নেদে। উল্টা ভালকৈ টোপনিহে আহে বেলেগ দিনাত কৰি। আৰু ভাত খাই আছে ইয়াতে। খোৱাৰ পিছত মই খাম আৰু এটাই ৰখি থাকিব লাগিব না। খাই দেই বেচেৰাই বাচনো ধুই আছে। এনেও কৰে, আজি বুলিয়ে নহয়, এনেও কাম কৰে, বহুত হেল্প কৰি দেই মোক। আৰু আজিৰ এই খানা এইখিনি বাবাই নাখলা খিচিৰি আৰু এইখিনি পনীৰ, এই শাক ভাজেও আৰু এইখিনি মিক্স ফ্ৰাই। বাকী এই চালাড পনীৰ আৰু মিক্স ফ্ৰাইখিনি অৰ্ডাৰ কৰিছে, বাকী ঘৰৰে। এথেন বাবাৰ ওচৰত গৈছে, সি চক খাই উঠে না বেজি দিয়াৰ কাৰণে, তাৰ ওচৰত বাগাত দি আছে। মই সোনকালে খাই লওঁ, খাই লৈ ময়ো যাম বাগাত দিবাৰ। আজি হৈছে 20 তাৰিখ, পিছদিনা। আৰু সেই যে আঘাতৰ ভৰিখন যে সেইখন ভৰিত বেজি দিছে, সেইখন ভৰিত মেইন বেদনা উঠা বেজিটো। বাকী হাত দুখনত 2টা বেজি, মুখত আছে 2টা ভেকচিন খাৱা, মুখত মানে খাৱা আৰু গোটেই মিলি 5টা ভেকচিন। আৰু বাপৰে, ইটোৰ নিচিনা দেখা নাই আৰু মই। আজি অলপ মনটো ভাল, আজি অলপ খেলি চেলি আছে আৰু ভৰি চৰিও লৌৰে আছে। হাত দুখনতো অলপো বেদনা নাই, একলাই ভৰিখনৰ বেদনা। আজি অলপমান ফূৰ্তি হৈছে কালিত কৰি।
আৰু এই ভেকচিনটো যেতিয়ান দিয়া পৰে না তেতিয়ান পৰাপক্ষত বেবীটোক খোজকাঢ়িয়ে থাকবা দিবা লাগে যদি একদম নৰে আৰু বহুত বেদনা হৈছে তেতিয়ানতো ল'বাই লাগব যেতিয়ানক লগিন সি পাৰে খোজকাঢ়বা ইচ্ছা কৰে তেতিয়ানক লগিন খোজকাঢ়বাই দি থাকবা লাগে নহ'লে সেই জাগাখিনি গোটা পিন্ধি আৰু বেছি দিন মানে একমাহ মানক লগিন কিছুমানে খোজ নাকাঢ়া হয় আৰু মায়েক দেউতাকে পৰাপক্ষত তাৰ লগত খেলি থাকবা লাগে তাক টাইম দিবা লাগে অনদিনাত কৰি আৰু বেছিহে টাইম দিবা লাগে আৰু এই ভিডিঅ'টো যাওঁতে হয়তো অলপ মানে বহুতে দেৰি হ'ব কাৰণ মই এইকেইদিন এডিট কৰিব অলপো সময় নাপাম বাবাৰ লগতে ব্যস্ত আছোঁ না সেইকাৰণে এডিট মানে মোবাইলটো লাৰি থাকিলে তাৰ খং উঠি আহে অলপ তাক সময় দিব লাগিব ক্ষমা কৰিব সেইকাৰণে